তো গাইজ চাই লওঁ এবাৰ চাৰিওফালে সেউজীয়া সেউজীয়া কিমান এটা ধুনীয়া ভিউ। হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ নিউ ব্লগছ। তো গমে পাইছে আজি কাতি বিহু। তো পোনপ্ৰথমে মোৰ ভিউৱাৰ্ছলৈ কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অসমৰ জাতীয় উৎসৱ বুলি ক'লে বিহু। তো বিহু আমাৰ তিনিটা আছে, বহাগ বিহু, কাতি বিহু, মাঘ বিহু। তো বহাগ বিহুত সকলোৱে ৰং তামচা কৰে কাৰণে বহাগ বিহুটো ৰঙালী বিহু বুলি কোৱা হয়। আৰু মাঘ বিহুটো সকলোৱে ভোগ কৰে কাৰণে ভোগালী বিহু বুলি কোৱা হয়। কাৰণ তাতে লগ ভাত খাই বা লাড়ু পিঠা বনোৱা হয়, তো তেনেকুৱা আৰু। তো এইটো বৰ্তমান যিটো আমাৰ বিহু চলি আছে এইটো হ'ল কাতি বিহু। কাতি বিহুটো কঙালী বুলি এইকাৰণে কোৱা হয়, মানে এইখিনি টাইমত মানে সকলোৱে মানে কঙাল হৈ পৰে, মানে সকলোৰে মানে পকেটত পইচা পাতি নোহোৱা হৈ যায়। কাৰণ মানে খেতি বাতি কৰি মানে সেনেকে পইচা পাতি নোহোৱা হৈ যায়। তো কাতি বিহুটোত কি কৰে মানে কাতি বিহুটোত সকলোৰে ঘৰে ঘৰে নাম ধৰিব যায় আৰু মানে পথাৰত চাকি বন্তি জ্বলাই। তো মোৰ পিছফালে এখন পথাৰ আছে, আপোনাৰ পথাৰৰ ভিউটো দেখাই আছো। তো ভিউটো এবাৰ চাই লওক আপোনালোকে। তো গাইজ চাই লওক এবাৰ চাৰিওফালে সেউজীয়া সেউজীয়া কিমান এটা ধুনীয়া ভিউ। তো গাইজ দেখা পাইছে কিমান এটা ধুনীয়া পৰিৱেশ। তো আপোনালোকে যদি ৰিয়েলত থকা হয় বেছি ভাল লাগিল হয়। তো মোবাইলত ইমান ভাল নাপাব বাৰু, হ'লেও যিমানখিনি পাৰোঁ দেখাইছোঁ বাৰু। তো গাইজ ভিডিঅ'টো আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই, ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ আমাৰ কাষৰ এখন দলং আছে, তো তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে এইখিনি জেগাত মানুহ চানুহ নাই, মানে হাই হাল্লা নাই আৰু সেইকাৰণে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে বহুত মানে শান্তিত আৰু। তো জেগাখিনিও কিবা এটা ভাল লাগে, চাৰিওফালে গছ গছনি আছে, তাৰমানে সুন্দৰ, চাৰিওফালে সেউজীয়া সেউজীয়া হৈ আছে। তো এইখিনিৰ পৰা সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ। তো আগলৈকে দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু গাইজ আজিৰ ভিডিঅ'টো আকৌ নাই, জাষ্ট এটা নৰ্মেল ভিডিঅ'। আমাৰ ঘৰত কাতি বিহুটো কেনেকুৱা উদযাপন কৰা সেইটো দেখাম আৰু। তো এতিয়া ঘৰত যাওঁ, তো ভিডিঅ'টো চাই থাকক এইখিনি আৰু। তো গাইজ তাৰ পৰা আহিলোঁ, ঘৰ আহি পালোঁ। তো আজি কৈছোঁৱে ভিডিঅ'টোত মই আজি সকলোৱে ঘৰে ঘৰে নাম ধৰিব আহে। তো সেইকাৰণে মায়ে চোতাল মুচি আছে পিছপিনে আৰু মানে মণ্ডপ বনাই আছে এয়া। তো দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু গাইজ এইটো হৈছে আমাৰ মা, ধুনীয়াকৈ চোতালখন মুচি আছে মায়ে। তো দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। আৰু কৈছে কলৰ যদি দনাটো থিয় কৰাই আছে তাত মানে ছাটি দিয়ে, সেইকাৰণে থৈ দিছে এইটো। তো মায়ে ধুনীয়াকৈ ছাটি ৰেডি কৰি আছে। তো ছাটি দিব, তাতো দিব আৰু মানে গলি ঘৰত দিব, বাটত দিব। তো চাৰিওভাগে দিব ছাটি আজি। তো আমাৰ বুলি নহয় বাৰু, চবৰে দিয়ে। তো দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। ভিডিঅ'টো কেনে পাইছে লগতে জনাব কমেণ্ট কৰি। তো এইখিনিয়ে আৰু, চাই থাকক। আৰু গাইজ এনেকৈ কল চল ৰেডি কৰি দিছে ঠগীৰ কাৰণে। তো আৰু কিছু সময় পিছতে এনেকৈ আমি নামত ওলাই গ'লোঁ। তো মই বুলি নহয় বাৰু, গাঁৱৰ সকলোৱে আহিছে নামত। তো এনেকৈ আপোনালোকৰ নামটো দেখাই আছোঁ মই, চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। নাম চাম চেজ হ'ল এতিয়া। তো মই ঘৰত আছোঁ বৰ্তমান। তো আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।